নমস্কাৰ গাইজ, মই ডিম্পল আৰু মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত মোৰ জীৱনৰ কিছুমান সৰু সৰু মুহূৰ্ত শ্বেয়াৰ কৰি আহিছোঁ। আমাৰ আকৌ স্কুলত আহি আছে ফ্ৰেছাৰ্ছ, সেয়েহে আজি অডিশ্যন আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাহক। এইফালে ব্ৰেক টাইমত একদম আমি বাহিৰত ওলাই এইফালে চলি আছে ফটোশ্বুটৰ পৰ্ব আৰু পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে, সেয়েহে বোলো ময়ো ক্লিপ এটা ৰাখি থৈ দিওঁ। তাৰপাছত আকৌ ক্লাছ কৰি হোৱাৰ পাছত আমি এতিয়া গৈ আছোঁ 9-10ৰ বিল্ডিঙলৈ, যিহেতু মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁৱে আজি ফ্ৰেছাৰ্ছৰ অডিশ্যন আছে আৰু এয়া এতিয়া বহি আছোঁ আৰু সেয়েহে বোলো ময়ো অকণমান ক্লিপ ৰাখি থৈ দিওঁচোন, পাছত স্মৃতি হিচাপে আমি কৰিব পাৰিম। আচলতে পাছত ভিডিঅ'বোৰ চাই বহুত বেছি ভাল লাগে বহুদিনৰ মূৰত মানে, সেয়েহে বোলো ময়ো ইয়াতে সাঁচি থৈ দিওঁ। আৰু এয়া হৈছে আমাৰ ৰিচা মেম, আৰু এই ভিডিঅ'টো আকৌ ফাৰহিম মেমে মোৰ কাৰণে কৰি থৈ দিছিল। আৰু এয়া হৈছে আমাৰ দেৱদীপ্ত ছাৰ, তেওঁ আজি গৈছিল আমাৰ বিল্ডিঙৰ ওচৰত। সকলোবিলাক হৈ যোৱাৰ পাছত আমি আকৌ আহিছোঁ পিয়লি ফুকন ষ্টেডিয়ামত, আৰু তাতে হৈ আছে ইণ্টাৰ স্কুল ফুটবল কম্পিটিশ্যন। আমাৰ স্কুলৰো আছে যিহেতু, সেয়েহে আমি চাবলৈ বুলি আহিলোঁ আৰু ষ্টুডেণ্ট সকলো আহিছিল বাৰু। ফুটবল চাবলৈ আহিছোঁ, খানা খাব আহিছোঁ। তাৰ পাছত আকৌ তাত ভিডিঅ' বনাই থকা নহ'ল। সন্ধিয়া সময়ত টিউশ্যন কৰি মেলি আমি আহিছিলোঁ পুখুৰী পাৰলৈ বুলি খোজকাঢ়িবলৈ, আৰু ইয়াতে ইমান ধুনীয়াকৈ ৰাধাচূড়া কেইজোপা ফুলি আছে, ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ, সেয়েহে একদম ক্লিপ এটা ৰাখি ল'লোঁ ধুনীয়াকৈ। তাতে আকৌ আমাৰ ইহঁতকেইটাকো লগ পালোঁ, সেয়েহে বোলো ফটো এখনো লৈ লওঁ। আৰু এইফালে নয়নমণি মেম আৰু গুণগুণো আছিল দেই। তাৰ পাছত সেইদিনা আৰু ভিডিঅ' বনাই থকা নহ'ল, আৰু আজি হৈছে ছানডে, আজিও আমি আহিছোঁ এইফালে ফ্ৰেছাৰ্ছৰ কিবাকিবি কামতে, আৰু ইমান ধুনীয়াকৈ সিহঁতি নাচি থৈছে বোলো ছাৰে ক্লিপটো ৰাখি থৈছে যেতিয়া ভিডিঅ' এটা কৰি দিওঁ। আৰু এয়া হৈছে আমাৰ বিহু, TRBৰ বাকৰিত একদম বিহুৰ প্ৰস্তুতি চলি আছে পূৰা। শনিবাৰ আৰু দেওবাৰৰ ভিডিঅ' লগাই আজি সোমবাৰেহে দিবগৈ পাৰিছোঁ ৰাইজ। বাৰু এইটো ভিডিঅ'ৰ পৰা আহিছোঁ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। টিল দেন টাটা।